আহ, কিয় দেউতা অসুখ হৈ আছিলে অসুখ হৈছিলে মানে সম্পূৰ্ণ আহ, ভালেই হৈছিলে কিন্তু তাৰ মাজতে দেউতা ঢুকালে যিকোনো মানে যেতিয়া খবৰটো পাওঁ আচলতে লগত মই আছিলোঁ দেউতাৰ লগতে আৰু কি হৈছে তাৰপিছত গৈ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ যিহেতু পিছত গৈ নাটক কৰিবলগীয়া হৈছে মঞ্চত অভিনয় কৰিবলগীয়া হৈছে এইটো আমাৰ আচলতে কৰ্তব্য আমাৰ দায়িত্ব থাকে যিহেতু থিয়েটাৰ এখন কমিটিয়ে আহ্বায়ক কমিটি এখনে মাতি লৈ যায় তেওঁৰ লগত জড়িত হৈ থাকে কমিটিখনৰ লগতে গোটেই দৰ্শকখিনি জড়িত হৈ থাকে সকলোকে মানে কি আচলতে সন্তুষ্ট কৰিবলগীয়া হয় যিহেতু আমি থিয়েটাৰত বান্ধ খাই আছোঁ থিয়েটাৰ এগ্ৰিমেণ্ট হৈ আছে গতিকে কেঞ্চেল কৰাটো সহজ কথা নহয় এটা শ্ব' ঘপকৈ কেঞ্চেল কৰাটো সহজ কথা নহয় সেইটো কাৰণে সেইটো মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলেহে ভালকৈ বুজি পায় গতিকে সেইটো কথা হৈছে সেইকাৰণে নাটক কৰিবলগীয়া হয় আকৌ সেই তেনেকুৱা এটা পৰিস্থিতিত কালি দেউতাক ইয়াত মানে চোতালতে ৰাখি থৈ নাটক কৰিবগৈলগীয়া হৈছে সেয়াই কথা আচলতে দেউতা ঠিক 3:30মান বজাত আবেলি 3:30মান বজাত ঢুকিছে মই লৈ গৈছিলোঁ হস্পিটেল কিন্তু হস্পিটেল নাপালেগৈ প্ৰায় সুস্থ হৈ আছিলে দেউতা এসময়ত বুলি নহয় আজি বহু কেইমাহ আগতে কেঞ্চাৰ ফৰ্ম হৈছিলে আৰু আটাইতকৈ ভাল কথাটো আছিলে কি দেউতাই কেঞ্চাৰ মানে কি জয় কৰিছিল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল নিজে খাব পৰা পৰ্যায়লৈকে হৈ গৈছিলে ভাল হৈছিলে তাৰপিছত ইয়ালৈ আহি আমি গাঁৱৰ ঘৰলৈ আহিলোঁ বিহু বুলি ইয়াতে পৰিলে দেউতা প্ৰথমত পৰি পেলাই আচলতে বন এডাল ফ্ৰেকচাৰ হৈছিলে ফিমাৰ বন এডাল তাৰপিছত লৈ গ'লোঁ সেইটো অপাৰেশ্যন কৰিলে বন্ধু ডাক্তৰ ৰঞ্জন বৰাই অপাৰেশ্যন কৰিলে সেইটো সম্পূৰ্ণৰূপে ভাল হৈ হস্পিটেলৰ পৰা ডিচাৰ্জ দিলে আগদিনাখনলৈকে ঠিকে আছে পিছদিনাখনো ঠিকে আছে বিহু আছিলে মাঘৰ বিহু ভালেই আছিলে প্ৰায় মানে কি কথা বতৰাখিনি অলপ যথেষ্টখিনি কৈছিলে ভালকৈ কৈছিল কিন্তু ঠিক 3মান বজাৰ সময়ত বস্তু বেদনা বুকুতকৈ কেনেকৈ অভিনয় কৰিছিলে আপোনাৰ সেই কথাটো এতিয়া ভুক্তভোগীয়েহে বুজে আচলতে বৰ দুখৰ কথা সেইটো কষ্ট হয় কিন্তু তথাপি কৰিব লগা হয় কৰ্তব্যৰ খাতিৰত দায়িত্বৰ খাতিৰত কৰিব লগা হয় সেই দায়িত্বতকৈ বেদনাটো আচলতে সৰু হৈ পৰে সেইটো সময় যিহেতু ৰাইজৰ কাৰণে কৰা ৰাইজৰ কাৰণে কৰা যায় দৰ্শকৰ কাৰণে কৰা যায় আৰু আহ্বায়ক কমিটি সকলোৰে কাৰণে যিহেতু কৰা যায় আকৌ যাব নেকি এইকেইদিনত কি ভাবিছে আছে সদায় আছে আজিও আছে আজিও কম্পল যাব। উত্তৰমাৰীত চলি আছে নেক্সট নগাঁৱৰ আশে পাশে গোটেইকেইদিন চলি থাকিব এইকেইদিনো আছে আপুনি জইন কৰিব নেকি আকৌ কৰিব নেকি হয় কৰি আছোঁ কৰি আছে এতিয়া আছোঁ অলপ পিছত প্ৰায় 9টা 6মান বজাত ওলাই যাম ইয়াৰ পৰা